তামুলী মৈদাম দেখামগে আৰু আমাৰ বিদ্যালয়খন দেখাম বলা গাইজ তাত লগ পাইছো আমি এটা গাইজ গৈ আছো আমাৰ বাবাৰ গাড়ীখন বাইকখন লৈ মানে বলক বলক গাইজ তাত লগ পাইছো গাইজ আমি এতিয়া পামগে গাইজ এইফালে দেখিছা নাই পথাৰ এতিয়া বেছি দূৰ নাই আমি পামগে গাইজ তাত লগ পাইছো তো গাইজ এতিয়া আমি এইফালে দেখিছা তামুলী মৈদামলৈ সোমাই গৈছো আৰু এইফালে প্ৰেক্ষাগৃহ আমাৰ গাঁৱৰ আমি এতিয়া তামুলী মৈদামলৈ সোমাই গৈ আছো এইখন আমাৰ বিদ্যালয় আৰু এতিয়া আহি আমি পাই গ'লো তো গাইজ আমি এতিয়া আহি পাই গ'লোহি এইটোৱে হ'ল তামুলী মৈদাম আৰু এখন গেটখন আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ ব'লা গাইজ আমি গেটেদি সোমাই আছো ব'লা গাইজ এইটোৱে হ'ল তামুলী মৈদাম আৰু কিমান ধুনীয়া সুন্দৰ পৰিৱেশ ইয়াত দেখিছা গাইজ এইফালে আমাক খেলিবলৈ অকণমান জোলনা চোলনা দেখুৱাই আছে তোমালোকক দেখুৱাই দিছোঁ গৈ ব'লা এইফালে গাইজ খেলিবলৈ কিবা জোলনা চোলনা দিয়া আছে এতিয়া আমি ৰজা আৰু ৰাণীৰ মৈদামকেইটা দেখুৱাই আছো তো গাইজ মোৰ বেক চাইডে যোনটো মৈদাম দেখি আছে ওখকৈ পাহাৰৰ লিখীয়া এই মৈদামটো হ'ল ৰজা মৈদাম আৰু এতিয়া আমি ৰাণী মৈদাম দেখুৱাই আছো আৰু এই মৈদামকেইটা বহুত পুৰণি কালৰ হয় আৰু গাইজ এই মৈদামকেইটাৰ নাম তামুলী মৈদাম এইজোপা শ্যাম গছ এইজোপা তেওঁলোকে ৰুই থৈ যোৱা হয় চাই লোৱা গাইজ ভালদৰে আৰু এইফালে কঁঠাল গছ আৰু এইফালে শ্যাম গছ তেওঁলোকে ৰুই যোৱা চাই লোৱা গাইজ ভালকৈ আৰু গাইজ এইফালে কলবাৰী আছে তোমালোকে দেখিছা চাগে এইফালে কলবাৰী আছে কল ফল পূৰা লাগি আছে আৰু এইফালে গাইজ দেখিছা নে নাই দেখা নাজানো কিন্তু এইফালে কঁঠাল চঠাল লাগি আছে দেখিছা গাইজ আৰু আমি এতিয়া ওপৰলৈ উঠি যাম মৈদামৰ ব'লা গাইজ তাত লগ পাই আছো আমি এতিয়া গাইজ মৈদামৰ ওপৰলৈ উঠি গৈ আছো চাই থকা গাইজ ভিডিঅ'টো অকণমানো স্কিপ নকৰিবা তো গাইজ চোৱা আমি এতিয়া উঠি গৈ আছো ৰজাদিনীয়া মৈদামত ৰজা মৈদাম তো গাইজ উঠি আছো একদম মৈদামত আৰু এইফালে চোৱা বেলফৈ গছ এজোপা আৰু আমৰ গছো আছে ইয়াতে এইজোপা আমৰ গছ আৰু এইজোপা বেলফৈ গছ গাইজ আৰু গাইজ এইটো চোৱা এইফালে মেডাম মেফিৰ দিনাখন এই ঘৰটোতে চাকি লগোৱা হয় তোমালোকে অকণমান ভালকৈ চাই লোৱা এই ঘৰটোতে মেডাম মেফিৰ দিনাখন চাকি লগোৱা হয় আৰু তোমালোকক অকণমান ভালকৈ দেখুৱাইছোঁ এয়া গাইজ দেখিলাই আমাৰ ৰজাদিনীয়া পুৰণি কলীয়া তামুলী মৈদাম এতিয়া আমাৰ বিদ্যালয়খন দেখুৱাই আছোঁ তো গাইজ আৰু এটা বস্তু দেখাবলৈ থাকিলে সেইটো দেখুৱাই দিছোঁ তাৰপৰা আমি বিদ্যালয়লৈ যাম তো গাইজ চোৱা আমি এতিয়া নামি গৈ আছোঁ ডাইৰেক্ট তলত লগ পাই আছোঁ চোৱা গাইজ এইফালে জোলনা আছে আৰু এইফালে এইটো নামটো পাহৰিলোঁ কিবা ঢেঁকী কি আছিলে এইটো নামটো আছিলে আৰু এইফালে যে বাগৰিয়ে যে আহে যে সৰুকালতে যে আমি খেলিছিলোঁ বাগৰি যে আহে যে ওপৰ যে সেইটো আছে আৰু আমাৰ ৰজাদিনীয়া তামুলী মৈদাম আমি এতিয়া গাইজ ওলাই গৈ আছোঁ আৰু আমাৰ এতিয়া প্ৰেক্ষাগৃহটো দেখাম বিহু মেলা পতা হয় এই প্ৰেক্ষাগৃহটো দেখাম তাৰপৰা তোমালোকক বিদ্যালয়খন দেখুৱাই আছোঁ তো গাইজ ইয়াত বিহু মেলাও পতা হয় এই প্ৰেক্ষাগৃহত তোমালোকক দেখুৱাই আছোঁ বাৰু আৰু ইয়াত মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাও আহিছে ইয়াতে পতা হয় বিহু মেলা আৰু এবাৰ মানে মিটিং মাৰি থৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই তোমালোকক দেখুৱাই আছোঁ প্ৰেক্ষাগৃহটো ব'লা গাইজ তাত তো গাইজ এইটোৱে হ'ল আমাৰ গাঁওখনৰ প্ৰেক্ষাগৃহ ইয়াতেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মিটিং মাৰি থৈ গৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত মিটিং মাৰি থৈ গৈছিলে আৰু ইয়াত বিহু মেলা পতা হয় প্ৰত্যেক বছৰে আৰু তোমালোকক আমাৰ বিদ্যালয়খন এবাৰ দেখুৱাই তো গাইজ এইখনে